আমাৰ চিৰিয়াখানা ৰোড। ৰাস্তাৰ মাজত পৰি আছে, কোনোবাই পেলাই থৈ গৈছে। এইখনে হ'ল আমাৰ ভাৰতৰ মান আৰু সন্মান। চাওক ৰাস্তাত পৰি আছিল আৰু মই এইখন উঠাই লৈছোঁ। এতিয়া বৰ্তমান লগত এনেকৈ ৰাখোঁ, ঘৰত ভালকৈ এইখন শেষ কৰিম। তো গাইজ আপোনালোকক এটা ৰিকুৱেষ্ট যে জাতীয় পতাকাখন কোনো যাতে এনেকৈ ৰাস্তাত পেলাই নথয় আৰু পালে যাতে ৰাস্তাত উঠায় আপোনালোকে, প্লিজ কৈছোঁ। এইটো আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ। তো মোৰ জাতীয় পতাকাখন ৰাস্তাত এনেকৈ কোনোবাই পেলাই থৈ গৈছিল, চ' এতিয়া মই উঠাই ল'লোঁ। এতিয়া আমি লগ পাই গ'লোঁ কংকন দাক। তো কংকন দা, হেল্ল', কি খবৰ? আৰু বহুত ভাল লাগিল ইয়াতে আহি কিনে মই দেখা পালোঁ ষ্টুডেণ্ট লৈ আহিছে আৰু কৰিঅ'গ্ৰাফাৰ হয় আমাৰ ভাই। আৰু ইয়াতে ইণ্ডিপেণ্ডেন্স ডে'ৰ কাৰণে এটা ছঙত কৰিঅ'গ্ৰাফ কৰি আছে ষ্টুডেণ্ট দুটা। আৰু আহি কিনে ভাল লাগিল ৰাতিপুৱা লগ পাই কেনে। আৰু ময়ো ডান্স শিকিম বুলি ভাবি আছোঁ ভাইৰ তাতে। চাওক এটা দুটা কৰিঅ'গ্ৰাফ যদি কৰে, একচুৱেলি মোক হিপ হপ অলপ বেছি ভাল লাগে। তো যদি ভাইয়ে শিকায় তেতিয়াহ'লে নিশ্চয় একেলগতে দেখা হ'ব আমাৰ ডান্স স্কুলত, ভাইৰ ডান্স স্কুলত। তো একেলগতে আমি ডান্স কৰিম। তো গাইজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, কিয় কাৰণে যেতিয়া মই ডান্স কৰিব যাম আপোনালোকে দেখা হ'ব কোনটো গানত বা মোক নচায়। কৰিম অতি সোনকালে, বহুত ভাল ডান্স কৰি থাকিম। এণ্ড গাইজ লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। যদি আপোনালোকৰ ডান্স ইণ্টাৰেষ্ট আছে নিশ্চয় ডান্স কৰক, কিয় কাৰণে মই লাষ্ট টাইম যেতিয়া ডান্স কৰিছোঁ 2014, এবাৰ যদি ভাইয়ে মোক নচুৱাব পাৰে তেতিয়াহ'লে নিশ্চয় নাচিম। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, তেতিয়া আপোনালোকে দেখা পাব। আৰু নেক্সট ব্লগ দাদাৰ লগত আমি প্লেনিং কৰি ৰাইডো আমি প্লেনিং কৰি আছোঁ। আৰু ভাই এক্সপালছে লৈ আছে বোলে, আৰু একেলগতে ৰাইড কৰিম বুলি ভাবিছোঁ। তো থেংক ইউ। চলো বাই বাই গাইজ, ছাবস্ক্ৰাইব কৰক। অহা সপ্তাহত অসমে আৰু নতুন
চালকৰ আচলত কোনো নাই হয়তো সেইজনেই চালক যিজনে সম্পূৰ্ণ নিজৰ নিয়ন্ত্ৰণত বাহনখন ৰাখি অদ্ভুত তথা অতি দুঃসাহসিক কলা প্ৰদৰ্শন কৰিছে আপোনালোকে ইয়াতে এনেকৈ সেলফি ল'ব পাৰে আৰু কমপ্লিটলি গোটেইখিনি বস্তু এনেকৈ বনাইছিলে আৰু চাব পাৰে এনেকুৱা তো सर तो इधर देख सकते हैं आप लोग আপোনালোকে ইয়াতে আহিব পাৰে আৰু ফটো উঠিব পাৰে সেলফি ল'ব পাৰে কমপ্লিটলি তো এনেকুৱা সবে ফটো ল'ব পাৰে আৰু এনেকুৱা হে হয় সেলফি পইণ্ট হয়তো ইয়াতে এতিয়া খতম হৈ গ'ল আৰু এতিয়া মই ওলাই গৈ আছোঁ আৰু গোটেই মানুহবোৰ এনেকৈ ওলাইছে আৰু ইয়াতে সেলফি পইণ্টটো পূৰা ভিৰ হৈ গৈছে আৰু আহিলোঁ আজি তো আহি কিনে বহুত বেছি ভাল লাগিলে তো গাইজ বাজিছে এতিয়া 1:31 আৰু এতিয়া ৰাতি 1:31 তো এতিয়া মই অকণমান ফুৰিব ওলাই আহিছোঁ যে 6 মাইলৰ ব্ৰিজত কেনেকুৱা কৰিছে স্বাধীনতা দিৱসৰ কাৰণে আৰু ক'ত কেনেকুৱা কৰিছে চবতে লাইট লগাইছে আপোনালোকে দেখা পাইছে জাতীয় পতাকা এনেকৈ লগাই থৈ দিছে চবতে গোটেই গুৱাহাটীত তো এতিয়া আমি এইখিনি চাওঁ ক'ত কেনেকুৱা কি হৈ আছে আমাৰ হ'ল 6 মাইলৰ ব্ৰিজ তো 6 মাইলৰ ব্ৰিজত এইবাৰ এনেকুৱা কৰিছে তো বহুত বেছি ভাল লাগিছে চাব গোটেই ব্ৰিজখন এনেকুৱা কৰিছে কমপ্লিটলি কৰিছে এনেকুৱা গোটেই ব্ৰিজখন 6 মাইলত তো বহুত বেছি ভাল লাগি আছে তো আগত গৈ কিনে চাওঁ কি আছে 6 মাইলত এতিয়া পাছোঁ মই বৰ্তমান 6 মাইল এতিয়া 1:31 হৈ গ'ল তো অকণমান ফুৰোঁ আৰু চাওঁ ক'ত কি হৈ আছে তো আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই থাকিব গুৱাহাটীত এতিয়া চাওঁ তো এতিয়া আমি পাই গ'লোঁ ডাউন টাউন তো যাওঁ আৰু আগত এনেকৈ লগাই থৈ দিছে তো আমাৰ এতিয়া জাতীয় পতাকা এনেকৈ উৰি আছে বহুত বেছি ভাল লাগিছে তো গোটেই গুৱাহাটীত এইবাৰ জাতীয় পতাকা লগাইছে আৰু বহুত বেছি ভাল লাগিছে আৰু এনেকৈ থাকক চাওঁ গুৱাহাটীৰ নজাৰা ৰাতিৰ নজাৰাটো কেনেকুৱা আজি অলপ চাওঁ ৰাতি এতিয়া 1 ব্ৰিজটো এনেকুৱা কৰিছে অৰেঞ্জ গ্ৰীণ হোৱাইট তো আমাৰ জাতীয় পতাকা ৰঙেদি এনেকৈ ধুনীয়াকৈ বনাইছে তো আপোনালোকে কমেণ্ট কৰক যে কেনেকুৱা লাগিছে আপোনালোকৰ মোৰতো সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু গোটেই জাতীয় পতাকাবোৰ লগাই থৈ দিছে তো আপোনালোকে কমেণ্ট কৰি জনাওক যে আপোনালোকৰ কেনেকুৱা লাগিছে তো এবাৰ ৰখি লওঁ ৰখি লৈ কিনে আজি এতিয়া চাওঁ এবাৰ আপোনালোকক দেখাওঁ ক'ত কেনেকুৱা কি কৰিছে তো চাওক গণেশগুৰি পূৰা কমপ্লিটলি এনেকুৱা বনাইছে গোটেই ৰাস্তা আপোনাৰ এনেকুৱা হৈছে তো গাইজ ঠিক আছে আমি বন্দে 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 ভাৰত মাতা কি তো পুৰা এনজয় কৰি আছোঁ আৰু আমি এতিয়া যাব ওলাইছোঁ ৰাণীত তো গাইজ লগ পাই আছোঁ সুন্দৰ